हेलो फ्रेंड्स আজি দেখাম বৰদুৱাৰ পৰিবেশ বৰদুৱাৰ আকাশীগংগা তীৰতেই 160 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটো বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পত কি আছে খুব কম সময়ৰ ভিতৰত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে দেখাব লৈছো সৰ্ববৃহৎ সৰ্বোচ্চ গুৰু আসন সপ্ত বৈকুণ্ঠৰে গুৰু আসন বাকি সাজু কৰা হৈছে এই সামূহিক ঘৰভাগত ভাগৱত প্ৰতিষ্ঠা কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাই কৈছে বটদ্ৰৱা প্ৰকল্পস্থলীত আছে এটা নাটঘৰ এটা প্ৰেক্ষাগৃহ দক্ষতা প্ৰকাশ গৃহ আৰু লগতে অতিথি গৃহ এটা জলপান গৃহ অতিথি নিবাস আৰু মুকলি মঞ্চ আৰু প্ৰত্যেকটো প্ৰেক্ষাগৃহতে গুৰুজনাৰ আদৰ্শ উৎফলিত কৰিছে সেইবাবে কোনোবাটো প্ৰেক্ষাগৃহ খুলৰ আকৃতি নৌকা আকৃতি বা কোনোবাটো তালৰ আকৃতি এই প্ৰকল্পটোৰ সোঁফালে দেখিব পোৱা গৈছে ভগৱান বিষ্ণুৰ 10 অৱতাৰ অৰ্থাৎ 10 অৱতাৰ উপস্থাপন মৎস্য কুৰ্ম বৰা বামুণ শ্ৰীৰাম বলৰাম বুদ্ধ কল্পী বামুণ অৰ্থাৎ কৃষ্ণ সকলো দেখুওৱা হৈছে 160 বিঘা মাটি বাৰু ক'ত পালে এই যে 160 বিঘা মাটি ভয়ংকৰ কবলত আছিল এটা সময়ত চৰকাৰী মাটিত বেদখল কৰি কোনো লোকে ঘৰ সাজি বহি আছিল চৰকাৰে উচ্ছেদ কৰি এই মাটি সংৰক্ষণ কৰিছে কিছু ক্ষেত্ৰত আমি চৰকাৰকো ধন্যবাদ দিব লাগে কাৰণ এই মাটিখিনি এটা সময়ত মিয়াৰ কবলত আছিল আৰু ওচৰ চুবুৰীয়া অসমীয়া মানুহবোৰক নিৰ্যাতন কৰি আছিল চৰকাৰী মাটি বেদখল কৰি তেওঁলোকে ঘৰ সাজিছিল বেদখলকাৰীৰ পৰা চৰকাৰে মুক্ত কৰিছে ঐতিহাসিক সেই বৰদুৱাৰ মাটিখিনি বৰদুৱাৰ যে ইমান ডাঙৰ প্ৰকল্পটো বনালে সঁচাকৈ আমি মামাক ধন্যবাদ জ্ঞাপন কৰিব লাগে বিদেশৰ পৰা অহা মানুহক শ্ৰী শ্ৰী শংকৰদেৱৰ কথা যদি সোধে আমি ইয়ালৈ আনি সকলো বুজাই ক'ব পাৰিম সঁচাকৈ কিছু ক্ষেত্ৰত যে অসমখন উন্নতিৰ পথত গৈ আছে কিন্তু এটা কথা ভাবিলে বহুতে বেয়া লাগে জুবিন দা যদি এতিয়া জীয়াই থাকিলেহেঁতেন এইবোৰ দেখাহেঁতেন কিমান যে সুখ পালেহেঁতেন 160 বিঘা মাটিত এয়া যে নিৰ্মাণ কৰিছে বহুতে বস্তু আছে ইয়াত আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ উপভোগ কৰিব পাৰিব এবাৰ আহি চাবচোন বাৰু যি নহওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ যদি অলপো ইনফৰমেশ্যন বা ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইবটো কৰি থৈ যাব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ